এইটো চাওক ট্ৰেইনটো ডাবাৰ পৰা ইঞ্জিনৰ পৰা খোল খাই গ'ল, খোল খাই পেলাই গুচি গৈছিলে, এতিয়া আহি পেলাই আকৌ লগাই আছে। অলপৰ কাৰণে পাল্টি হোৱা নাই। ইমান মানুহ গৈ আছে ধৰি পেলাই। এইটো চাওক বহুত মানুহ গোট খালে। এইটো এতিয়া 5টা বাজিৰ কাহিনী। এইটো চুমনি গাঁৱত ট্ৰেইনৰ ইঞ্জিনটো খুলি গুচি গ'ল, ডাবাকেইটা ইয়াতে আছে। এইটো মানুহকেইটা দৌৰি গৈ আছে চাবলৈ। ইঞ্জিনখন গুচি গ'ল আগতেই, এইখন ইয়াত ৰৈ আছে। ইমান মানুহ দৌৰি গৈ আছে। এইটো চুমনি, এইটো ব্ৰিজৰ ওচৰত ট্ৰেইনখন। এই সময় 5টা বাজিব হ'ল। তাৰপৰা এই ট্ৰেইনখন আহিছিলে, ইঞ্জিনটো আহি পেলাই এনেকৈ গৈ সেইটো ডাবাটো থৈ পেলাই ইঞ্জিনটো খুলি পেলাই গুচি গ'ল এনেকৈ। আকৌ সি ল'বলৈ আহি আছে। এইটো চাওক, এইটো ট্ৰেইনখন। এইখন লখিমপুৰৰ পৰা ইটানগৰ বাগে যাম বুলি ভাবিছিলে ট্ৰেইনখন, তাৰপৰা এনেকৈ হ'ল। এইখন ট্ৰেইনখন এনেকৈ হৈছিলে, ইয়াতে আছোঁ আমি। এইখন ট্ৰেইনখন ছিঙি গৈছিলে, তাৰপৰা এতিয়া ঘূৰি আহি এইখনত জইন লগাব। अभी घर का आई कब के लग रहा है ना इंजन सबके चला गया এইটো লগাই আছে। এইখন ট্ৰেইনখন ছিঙি গৈছিলে, তাৰপৰা এতিয়া ঘূৰি আহি এইখনত জইন লগাব। अभी घर का आई कब के लग रहा है ना इंजन सबके चला गया এইটো লগাই আছে।